আহচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ 12 নম্বৰ পাঠৰ আগতে নিজে নিকা হ নামৰ কবিতাটি আবৃত্তি কৰোঁ। আগতে নিজে নিকা হ, আনক ধোৱাৰ আগতে ভাই নিজে নিকা হ, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল, আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ, তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। আহচোন কবিতাটো আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। আগতে নিজে নিকা হ, আনক ধোৱাৰ আগতে ভাই নিজে নিকা হ, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল, আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ, তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। তোমালোক যদি মোৰ চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, আৰু কাষতে থকা বেল আইকনটোত প্ৰেছ কৰিবা।